নমস্কাৰ। আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম সুগন্ধি পখিলাৰ আৰ্তনাট। জীৱনৰ পৃষ্ঠাবোৰ ৰ'দত জ্বলি পুৰি ছাই হোৱাৰ পথত প্ৰতি নিশাই কঢ়িয়াই আনে নতুন অতিথিৰ নতুন পৰিচয়। বুকুৰ কামিহাৰত ফৰ দি পাৰ হৈ যায় পিছল হাত দৌৰত ঘোঁৰাৰ দৌৰত সুলকি পৰে মাংস। তথাপি যেন নাই কোনো চিৎকাৰ, নাই কোনো আক্ষেপ, মাথো সময়ৰ এই আহ্বান। দুখত মেলি সাৱটি ধৰাৰ সাহস মোৰ নাই, যি সাহসত ফুলি উঠে এপাহি অচিন গোলাপ ফুল, যাৰ সুগন্ধত মাতাল হয় মোৰ অচিনাকি চহৰখন। আপুনিও মই বিচৰাৰ দৰে দুখবোৰ ছিঙি থওক। অচিনাকি চহৰখনৰ অচিনাক্ত অতিথিক কেতিয়াও আপোন কৰি নল'ব জনমত।